হেল্ল' ৰাইজ, যিহেতু আজি জুবিনদাৰ মৃত্যুৰ 11 দিন হ'ল, সেয়ে মই ভাবিলোঁ আজি মই কেইডালমান গছপুলি ৰোপণ কৰিম বুলি ভাবিছোঁ। যিহেতু জুবিনদাই প্ৰকৃতিক ভাল পায়, জীৱ জন্তুক ভাল পায়, গছ গছনি চব প্ৰত্যেকে ভাল পায়, সেয়ে মই ভাবিলোঁ জুবিনদাৰ স্মৃতিত কেইডালমান গছপুলি ৰুই দিওঁ। সেয়ে মই ৰঙিয়াৰে এখন নাৰ্চাৰীলৈ আহিলোঁ গছপুলি ৰুবৰ কাৰণে, লৈ যাবৰ কাৰণে। ইয়াত দেখিছে বহুত গছ গছনি আছে, আপোনালোকে লৈ যাব পাৰিব যদি লাগে। মই যিহেতু আজি আহিছোঁ ল'বৰ কাৰণে, সেয়ে মই কেইটামান লৈ যাওঁ বুলি ভাবিছোঁ। বেছি দাম নিনিওঁ বাৰু আজি 30ডাল লৈ যাওঁ, যিহেতু জুবিনদাৰ স্মৃতিত মই ৰুম, সেয়ে মই আজি ল'বৰ কাৰণে আহিছোঁ। মই চাই থাকক ভিডিঅ'টো। ইয়াত দেখিছেনে মই কেইডালমান গছপুলি লৈ ল'লোঁ। এতিয়া মই আমাৰ এইখিনি অলপমান প্লট এনেই আছে, সেইকাৰণে ভাবিলোঁ এইখিনিতে ৰুই দিওঁ জুবিনদাৰ স্মৃতিত। এয়া দেখিছেনে, এইখিনি জেগাতে মই ৰুম বুলি ভাবিছোঁ। গৰমো বহুত আজি, হ'লেও মই জুবিনদাৰ স্মৃতিত ৰুম আৰু আজি এই পথখিনি ৰুই দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। হ'ব, সিমান হ'লে হ'ব, হৈ যাব ইমান সমানে হৈ যাব।